So, good morning guys. আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নতুন ব্লগ নহয়, নতুন দিনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা উঠিলোঁ, উঠি মেটান মই এতিয়া দেউতাক গ'লে পথাৰত ধান কাটিবলৈ। এতিয়া মই উঠি গাখীৰ দিব যাব লাগে। এতিয়া গাখীৰখিনি দি থৈ আহোঁ। বাকী আজি ঘৰতে থাকিব লাগিব, ৰবিবাৰ না, আকৌ যাব নোৱাৰিম, দেউতাক পথাৰত গৈছে। তো দিনটো ঘৰত কি কৰিছোঁ আপোনালোকক দেখাই আছোঁ, দিয়ক চাই থাকক। তো ছাগলৰ গলি চলি সাৰিলোঁ। ছাগলৰ গলিটো এনে একবাৰ দেখাই দিছোঁ ৰ'ব, কেনেকুৱাকৈ বনাইছোঁ টাইপৰ। এইটোৱে ছাগলৰ গলি আমাৰ, বঢ়িয়া কৰি 11টামান ছাগল আছে। সেই 11টা ছাগল এই বিল্ডিং টাইপত বনাই দিছোঁ, তাৰমানে যাতে আৰু অসুবিধা নাপায় তাহাঁতে। এতিয়া আৰু এইটো গলি সাৰা হ'ল। আৰু এই বান্ধি দেখাৰ মেইন কাৰণ এই যাই বেলেগৰ বাৰী চাৰী পূৰা একদম সেই কৰি থৈ বহুত মানুহৰ গালি খাব লাগে, এইকাৰণে ইয়াতে বান্ধি থৈয়ে দিছোঁ। আৰু এই ইয়াতে থাকক, ইয়াতে আবদ্ধ হৈ থাকক। আৰু তো এতিয়া আমি দেউতাক চাহ দিব গ'লোঁ পথাৰত। ধান কাটিছে না, ইমান আমাৰে ধান কাটিছে। এক চাহ দিওঁ ৰ'ব অলপ। ধৰা মুঠি মাৰি চ' পথাৰত যাইও ধান কটা হ'ল, কাৰণে ধান কটা অলপ শিকাই দিলাক দেউতাই। চাওকচোন কি ধান কাটি আছে ই, আনিহে ধান কাটি চব কেনেকুৱা কওক। তাহাক ভাত চাত দি থৈ আহিলোঁ। ভাত চাত দি থৈ অলপমান ফিল্ডখনৰ কাম কৰিব গৈছিলোঁ, ক্ৰিকেট খেলা ফিল্ড। ক্ৰিকেট খেলিব লাগিব নহয়, কিন্তু সেইখনত ভিডিঅ' কৰিব নোৱাৰোঁ, মোবাইলটো চাৰ্জ নাছিল, চাৰ্জত দি থৈ গ'লোঁ, বেটাৰী নাছিল। চ' এতিয়া অলপ ভাত খাওঁ, কাৰণ 3টা বজে নহয়। তাৰ ভাত চাত দি থৈ এতিয়া মই ভাত খাব লাগে। চ' ভাতখিনি খাওঁ ৰ'ব, কি খাই আছে দেখাই। ভাত বাংনা ভাত আৰু মাছৰ আঞ্জা আছে আজি, মজা হ'ব দিয়ক। চ' ভাত চাত খালোঁ। আমিতো ভাত খালেও নহ'ব ন, বাকী এতিয়া সেইকেইটাকো হাঁহ এটা আধাৰ দিব আছে, ছাগলকেইটাক আধাৰ দিব আছে। চ' তাহাক আধাৰে দি থৈ আহোঁ ৰ'ব, কি আধাৰ দিয়া আৰু দেখাই আছোঁ আপোনালোকক। তাৰ কাৰণে আধাৰ ৰেডি কৰি থৈ যাওঁ অলপ, হাঁহক দিব লাগিব ন এতিয়া আধাৰ। আধাৰখিনি ৰেডি কৰোঁ ৰ'ব। এই হাঁহ এটা ৰখিয়ে আছে খাব লাগে। অলপ আধাখিনি দিওঁ। আধাখিনি দি যাম, সিহঁতে খাব এতিয়া। হৈছে এইকেইটাৰ পালা, এইকেইটা কৰিলে তুলি থ'ব লাগে ৰ'ব। তো আৰু ইয়াতে থাকি থাকক দৰকাৰ, ৰাতিটো এটা টেনশ্যন নাই, কালি লগি ইয়াতে আৰামছে থাকক। নেক্সট এতিয়া ইহঁতৰ পাৰা একদকে অলপ দানা দিওঁ, দানা দিলে আৰু আমি শেষ মোৰ খেলা খেলিব যাব পাৰিম। তো ইহঁতকে দিওঁ দিয়ক দানাখিনি, নাই কি। ঠাণ্ডাৰ দিনত গা চা ধুই আহি এই নাৰিকলৰ তেলটো খোৱাই বেছি বেটাৰ, গাই চাই পূৰা একদম বঢ়িয়া। আৰু অলপ কিন্তু গৰম কৰি ল'ব লাগিব, কাৰণ গোট মাৰি থাকে ন ঠাণ্ডাৰ দিনত। অলপ গোট জুইৰ ওপৰত দিলে ইয়াত লিকুইড ফৰ্মত আহি যাব। আৰু এই আহিয়ে গ'ল চব। চ' এতিয়া চাহ খাওঁ। চাহ হ'লোঁ এইকেইটা চাহ, হাঠা বিস্কুট আৰু ৰ'জ বিস্কুট। তো চাহ তাহ খাই লওঁ, খেলা খেলি গাঠা কামব লাগিছে। চাহ তাহ খালি তো এনাৰ্জি আহিব অলপ, তো দিয়ক চাহ তাহ খাই লওঁ। তো গাইজ আজি হৈছোঁ ৰ'ব, আজি ডাউদিক নহয়, আজি আহিছোঁ শ'লমাৰাত। অলপ ৰ'ল খাওঁ, ৰ'ল চল কিবা খাবৰ ইচ্ছা গ'ল, তাকে লৈ আহোঁ শ'লমাৰাৰ পৰা যায়। তাকে দেখাই আছোঁ দিয়ক কি আনিব যাই আছোঁ। তো এই শ'লমাৰা আহি পালোঁ। শ'লমাৰাত এইখন দোকানৰ পৰা অলপ ফাষ্টফুড লৈ যাওঁ, ইয়াৰ পৰাই আনো, শ'লমাৰাৰ পৰাই লৈ যাওঁ, এখন দোকানৰ পৰাই লৈ যাওঁ, বঢ়িয়া সোৱাদ হয় এখনৰ। চ' এতিয়া ৰোলটো অৰ্ডাৰ দিছোঁ,
ৰোল বনাই আছে ৰোল খোৱাৰ পিছত দেখাই আছোঁ ঘৰত যে বুঢ়া কৰি তো বহুত ঠাণ্ডা তো এতিয়া ৰোলটো খাওঁ আৰু মজা লাগিব ঠাণ্ডা ৰোল পঢ়ো ৰ'ব এতিয়া তাইও পঢ়ি আছে মই অলপ পঢ়োঁ কাৰণ এক্সাম আহিছে এক্সামটো পাছ কৰিব লাগিব দিয়কচোন যি তাতে যাই আছোঁ KVK তাতে এক্সাম হয় এটা এই এক্সামটো পাছ কৰিলে চাৰ্টিফিকেটখন পাম চ' এতিয়া পঢ়োঁতক এক্সাম আহিছে তো কি অলপ পঢ়াৰ পিছত কি ভাতৰ লগত কি বনাইছে আঞ্জা বনাইছে লাঞ্চত দেখাই আছোঁ দিয়ক তো এতিয়া ভাত চব্জি মাছ আৰু দালি আজি আর এই আর খাং দিয়ক আর আজি আর তো আর ভিডিওটো এন্ডিং কৰোঁ দিয়ক আৰু নাকি তো ৰাতিও হ'ল ভিডিওটো এডিটিং কৰোঁ বা ভিডিওটো আপলোডো দিব লগা আছে চবখিনি কৰোঁ আৰু কান্দিকিল কিনাৰতে ভিডিঅ' আহি আছে ডেইলি ব্লগত এই দেখা পাই থাকিব ঘৰত কি হয় কি নহয় ডেইলি আৰু সেই দেখা পাই থাকিব আৰু নাকি তো দিয়ক ভিডিওটো ভাল পালে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব পিছে শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব চব কৰিব আৰু তো দিয়ক